এই পূজাত চাকি দিব গৈছোঁ। এয়া বেটা হাই কৰি দিয়া। হাই চাকি দি লওঁগৈ, কিমানখিনি পাৰোঁ দেখাম আপোনালোকক। পূজা ঘৰ, আমাৰ ঘৰৰ ওচৰৰে পূজা ঘৰ। পূজা কৰিবলৈ আহিছোঁ ইয়াত। হৈ গ'ল এতিয়া আমাৰ। এয়া আমি যাওঁগৈ। দেখুওৱা নহ'ল আপোনালোকক, চাকি জ্বলোৱা বহুত ভিৰ আছিলে, সেইকাৰণে দেখাই দিছোঁ আৰু। ঘৰলৈ আহিলোঁ আমি। বেটা বায়েকৰ লগত খেলি আছে, বায়েকক লৈ আহিছে ঘৰতে। হেল্ল' বিদ্যা। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যাবচোন, যদি ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আগতে চাই থকা ভিডিঅ'বোৰ মই দিনটোত কি কৰোঁ কি নকৰোঁ। এয়া বেটাই শাক লগাবলৈ কোৰ মাৰিছে দেই। মই মাৰি আছিলোঁ, মোৰ পৰা কাঢ়ি কিনি সি লৈছে। এয়া আজি বেটাই নতুনকৈ এটা পিষ্টল আনিছে, এয়া মোক মাৰি আছে বোলে। বাবা, পুলিচ 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 পুলিচ, ভয় লাগিছে মোৰ। পুলিচ পুলিচ, এইটো পুলিচ হয়। মোক গুলি মাৰি দিয়া। পুলিচ পুলিচ ভাগি গ'ল, পুলিচ ভাগ গয়া। সেইটো পুলিচ আহিছে। চুৰটো মাৰিছা? মাৰি দিয়া চুৰটোক মাৰি দিয়া। চাওকচোন তাৰ কিমান নটকি, একদম সঁচাকৈ যেনে বুলিহে মাৰিছে সি। দেউতাৰ লগত গৈ কিনি এতিয়া আনিছেগৈ গধূলি সময়ত।